ৱেলকাম টু প্ৰতিদিন। তলৰ কোনটো জনগোষ্ঠী ভাৰতত পোৱা নাযায়? ক. নেগ্ৰিট, খ. মংগোলাইট, গ. মেডিটেৰিয়ান, খ. অষ্ট্ৰলপিথেকাছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ. অষ্ট্ৰলপিথেকাছ। মহেঞ্জোদাৰো শব্দৰ অৰ্থ কি? ক. নদী, খ. নগৰ, গ. মৃতকৰ সমাধিৰ টিপ, খ. এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ. মৃতকৰ সমাধিৰ টিপ। সিন্ধু উপত্যকা সভ্যতাত উদ্ধাৰ হোৱা বৃহৎ ৰাজহুৱা ভঁৰালটো কোনখন চহৰত অৱস্থিত? ক. হৰপ্পা, খ. মহেঞ্জোদাৰো, গ. লোথাল, খ. কলিবাগান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক. হৰপ্পা। বেদৰ অন্য এটা নাম হ'ল শ্ৰুতি, খ. জ্ঞান, গ. পুৰাণ, খ. সংহতি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক. শ্ৰুতি। কোনখন বেদ আটাইতকৈ পুৰণি? ক. ঋগ্বেদ, খ. যজুৰ্বেদ, গ. সামবেদ, খ. অথৰ্ববেদ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক. ঋগ্বেদ। বৈদিক যুগত ব্যৱহাৰ হোৱা মুদ্ৰা বা মোহৰ বিধ হ'ল নাৰায়ণী মুদ্ৰা, খ. নিষ্ক, গ. কনিষ্ক, খ. এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ. নিষ্ক। আৰ্যসকল প্ৰথম ভাৰতলৈ আহোঁতে তলৰ কোনটো শ্ৰেণীৰ বিত্তাধিকাৰী লোক নাছিল? ক. যুঁজাৰু, খ. পুৰোহিত, গ. উৎপাদনকাৰী, খ. ব্যৱসায়ী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ. ব্যৱসায়ী। তলৰ কোনগৰাকী নাৰী প্ৰাচীন ভাৰতৰ বিদুষী মহিলা নাছিল? ক. গাৰ্গী, খ. মৈত্ৰী, গ. কাত্যায়নী, খ. বিজয়লক্ষ্মী। ইয়াৰে শুদ্ধ উত্তৰ হ'ল খ. বিজয়লক্ষ্মী। তলৰ কোনখন ধৰ্মগ্ৰন্থ বৌদ্ধ ধৰ্মীয় গ্ৰন্থ? ক. অংগুত্তৰ নিকায়, খ. ভগৱতী সূত্ৰ, গ. পুৰাণ, খ. এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক. অংগুত্তৰ নিকায়। কোনজন ৰজাই পাটলিপুত্ৰত ৰাজধানী নিৰ্মাণ কৰিছিল? ক. চন্দ্ৰগুপ্ত মৌৰ্য, খ. বিম্বিসাৰ, গ. অজাতশত্ৰু, ঘ. অশোক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ. অজাতশত্ৰু। জৈন ধৰ্মৰ প্ৰধান ভাগ দুটা হ'ল ক. হীনযান আৰু মহাযান, খ. শ্বেতশ্বৰ আৰু দিগম্বৰ, গ. বৈজায়ন আৰু প্ৰটেষ্টাণ্ট, খ. কেথলিক আৰু প্ৰটেষ্টাণ্ট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ. শ্বেতম্বৰ আৰু দিগম্বৰ। বৌদ্ধ ধৰ্মৰ প্ৰধান ভাগ দুটা হ'ল ক. হীনযান আৰু মহাযান, খ. শ্বেতম্বৰ আৰু দিগম্বৰ, গ. বৈজায়ন আৰু প্ৰটেষ্টাণ্ট, খ. কেথলিক আৰু প্ৰটেষ্টাণ্ট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক. হীনযান আৰু মহাযান। মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? ক. চন্দ্ৰগুপ্ত, খ. বিম্বিসাৰ, গ. অশোক, খ. এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ. বিম্বিসাৰ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।